Hey guys, I'm Kritartha Hazarika and welcome to my YouTube channel. আৰু তো ভিডিঅ' চিনেমেটিক ক্লিপছ লিপ বহুত হৈ গ'ল ভাবিলোঁ আজি তুমি আৰু মই অলপ ভালকৈ কথা পাতোঁ তো মই কোন হয় ইউটিউবত কিয় আহিলোঁ আৰু ইউটিউবততো এতিয়া আহিছোঁ ইয়াৰ কাৰণ কি আৰু ইউটিউবত অহাৰ আগত মই কি ভিডিঅ' বনাইছিলোঁ আজি সকলোবোৰ কথা ক'ম মই খুলি তোমালোকক এফালৰ পৰা বৰ্তমান BA কমপ্লিট কৰি এতিয়া ঘৰতে আছোঁ বুলি ক'ব পাৰি তাৰপাছত ভিডিঅ' অলপ লাগি আছোঁ ইউটিউবৰ কাৰণে দেখি আছা তোমালোকে চাই আছা আৰু প্ৰথম মই আৰম্ভ কৰিছিলোঁ 2017ত যেতিয়া ভিডিঅ'ৰ ইমান একো নলেজ নাছিলে মোৰ ওচৰতে ভিডিঅ'ৰ একো নলেজে নাই মোৰ কাষত মাথো জাম্প মাৰিছিলোঁ তো জাম্পৰ ফ্লিপ ভিডিঅ' বনাইছিলোঁ মই যোনটো ষ্টান বুলি কওঁ সেইটো কাৰণে বহুতে মোক ষ্টান বয় ফ্লিপাৰ বয় তো এনেকুৱা নাম দি বহুতে মানে কৈছিলে তাৰপাছত তেনেকৈ ভিডিঅ' বনাই আগবাঢ়ি আহিলোঁ আৰু তেতিয়া সময়ত মই খুব বেছি শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ লং ভিডিঅ' ইমান বনোৱা নাছিলোঁ শ্বৰ্ট ভিডিঅ' বনাওঁ ফেচবুকত আপলোড কৰোঁ ইনষ্টাত আপলোড কৰোঁ যদি তুমি ইনষ্টা আৰু ফেচবুকটো চোৱা মোৰ আজিও দেখিবা সেইবোৰ ভিডিঅ' তো খালি জাপ মাৰা ভিডিঅ' আৰু ভিডিঅ'গ্ৰাফীত মোৰ ক'বলৈ গ'লে বহুত ইণ্টাৰেষ্ট আছিল মানে সৰুৰ পৰাই তো ভিডিঅ'গ্ৰাফীত মই ভাবিছিলোঁ এটা চিনেমেটিক ক্লিপ অলপ নেচাৰেল পৰিৱেশ অলপ মানে কিবা এটা কণ্টেণ্ট মই নিজে বনাম তাৰপাছত লাহে লাহে তেনেকৈ সময়বোৰ পাৰ হৈ আহিল আৰু মই ভিডিঅ' বনাই গৈ থাকিলোঁ আৰু তেতিয়া বনোৱা ভিডিঅ' কেইটামান তোমাক মই এতিয়া স্ক্ৰীণত প্লে কৰি দেখাই আছোঁ তো চাই পেলাই কোৱা কেনেকুৱা আছিল তেতিয়া ভিডিঅ'বোৰ প্ৰথম যেতিয়া বনাইছিলোঁ ন যিহেতু I thought you were the one, but I know that I'll never be the girl that you need. Toast to the ones that we lost on the way, 'cause the drinks bring back all the memories, and the memories bring back you. Tip 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 memories bring back you. There's a time when I remember when I did not know no pain, when I believed in forever. আৰু তেতিয়াৰ পৰাই ভিডিঅ' বনাই আজি পৰ্যন্তলৈকে মই ভিডিঅ' বনাই আছোঁ আৰু তেতিয়া বনাই থাকোঁতে মানে মই ইউটিউবৰ কোনো নলেজ নাছিলে মোৰ ওচৰত প্ৰথম কথা তো বহুত লগৰবোৰে মোৰ ভিডিঅ' চাই ভাল লাগে বুলি কয় তাৰপাছত মোক কৈছিল মাথো ইউটিউব চেনেল এটা তই নুখোল কিয় ভাই তো মই তেতিয়া কৈছিলোঁ খোলাটো খুলিম লাহে ধীৰে খুলিম অলপ এতিয়া যিহেতু পঢ়ি আছোঁ ডিগ্ৰীটো কমপ্লিট কৰি লওঁ তাৰপাছত খুলিম তাৰপাছত তেনেকৈ মই চাই থাকোঁতে এদিন ৰাতি প্ৰায় 11টামান বাজিছিল আৰু তেতিয়া ডিম্পুদাৰ ইউটিউব চেনেল কেনেকৈ খোলে ভিডিঅ'টো মই পালোঁ প্ৰথম পাইছোঁ তেতিয়া তাৰপাছত ভিডিঅ'টো চালোঁ মই চাই পেলাই মানে মোৰ ইমানেই ইণ্টাৰেষ্ট লাগিল কি ক'ম ৰাতি মানে এক ৰাতিত মই চেনেল মোৰ ৰেডি কৰি ৰেডি বাট সেইটোৱে কথা এটা আছিল নহয় যে নদীখনত জাপ দিয়াৰ আগত তাৰ গভীৰতা জানি ল'ব লাগে তো বস্তুটো তেনেকুৱাই হ'ল মোৰ লগত ছেম তো কি হ'ল মই কৈ আছোঁ তোমালোকক তো তাৰ চেনেল খোলা পিছদিনাখনে মই বাছ ধৰি ঘৰলৈ আহি গ'লোঁ মানে কাৰ্বি আংলং আহি গাঁৱৰে লগৰ কেইজনমান লগ খালোঁ খাই পেলাই আমি চিধা গ'লোঁ যমুনা পাৰত গৈ পেলাই তাত ভিডিঅ' বনালোঁ খুব জাম্পৰ ভিডিঅ' বনালোঁ পূৰা তো ভিডিঅ'টো খুব বেছি 3 মিনিটমানৰ হৈছিলে নেকি তেতিয়া তেতিয়া আৰু এটা ছং ওলাইছিলে মানে ট্ৰেণ্ডিঙত চলি আছিলে ভাল লাগে ছংটো
16 চং বুলি চং এটা ওলাইছিলে তো 16 চংটোত কি কৰিলোঁ মই মোৰ যোনটো জাম্পৰ ভিডিঅ' আছিলে মই 16 চঙৰ চংটো দি পেলাই ভিডিঅ'টো এডিট কৰি লগাই দিলোঁ ৰাতিৰ ভিতৰত মোৰ এডিট কৰি বাট ভিডিঅ'টো আপলোড কৰিলোঁ কিন্তু প্ৰব্লেমটো তাতেই হ'ল কাৰণ মই তেতিয়ালৈকে ইউটিউবৰ বিষয়ে মোৰ অকণো নলেজেই নাছিল ইউটিউবৰ বিষয়ে মানে নাজানোৱে মই খালি চেনেলটো চাই খুলিছিলোঁ ভিডিঅ' বনাব লাগে আপলোড কৰিব লাগে সিমানখিনি তাৰ বাহিৰে মই একোৱে নাজানো থাম্বনেল কি হয় কপিৰাইট ক্লেইম কি হয় কপিৰাইট ষ্ট্ৰাইক কি হয় কমিউনিটি গাইডলাইন্স কি হয় তো একোৱে নাজানো মানে তো তাৰ পাছত কি হ'ল ভিডিঅ'টো আপলোড কৰি দিলোঁ মই ধুনীয়াকৈ কৰাৰ পাছত কিছুমান কমেণ্টো আহিলে ভাল আৰু তো কিছুমানে গালিও দিলে কি ভিডিঅ' বনাইছোঁ কাৰণ মই তেতিয়া মানে মোৰ এটা খালি ধান্দা আছিলে যে মই ভিডিঅ' আপলোড কৰিব লাগে ভিডিঅ'টো কিমান ভাল হৈছে প্ৰফেশ্যনেলি কেনেকৈ এডিট কৰিছোঁ তো একোৱে মানে মই এইবিলাক চোৱা নাই তাৰপৰা লাহে লাহে আপলোড কৰি তেনেকৈ দিলোঁ খুব বেছি 5-6-7টামান ভিডিঅ' দিছিলোঁ নেকি তাৰপাছত মোৰ চেনেলটো কি হ'ল কি নহ'ল নাজানো ডিলিট ডাইৰেক্ট ইউটিউবৰ পৰাই ডিলিট তাৰপাছত ভাবিলোঁ মই নাই ইয়াতো কাম কৰিব নোৱাৰি এনেকৈ অবভিয়াছলি কিবা এটা ক'ৰবাত যদি আমি কিবা এটা কাম কৰিব যাওঁ ন তো সেই ফিল্ডটোৰ সেই বস্তুটোৰ নলেজ ইম্পৰ্টেণ্ট তাৰপাছত ভাবিলোঁ মই নাই ডিগ্ৰীটো কমপ্লিট কৰিলোঁ BA টো কমপ্লিট কৰিলোঁ তাৰপাছত মই ভালকৈ লাগিম তেনেকৈ কিন্তু এটা কথা ভিডিঅ' বনাই মই কেতিয়াও এৰা নাছিলোঁ ভিডিঅ' মই বনাই আছিলোঁ মানে প্ৰায় সপ্তাহত 5-6টা মই ভিডিঅ' বনাওঁ লং ভিডিঅ' ইমান ইণ্টাৰেষ্ট কৰা নাছিলোঁ কাৰণ শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ তেতিয়া ইনষ্টাগ্ৰাম ফেচবুক আপলোড কৰি গৈ আছিলোঁ মানুহে ভাল পাইছিলে চাই গৈ আছিল তেনেকৈ আজিও যদি তুমি চোৱা মোৰ ফেচবুকত মোৰ ইনষ্টাগ্ৰামত সেই পুৰণা ভিডিঅ' প্ৰতিটো ভিডিঅ' পাবা যোনটো ভিডিঅ' মই তেতিয়া বনাওঁ তাৰপাছত মোৰ দাদা এজন আছিলে মানে পেহী ল'ৰা ৰাহুল দুৱৰা তো সি তেতিয়া প্ৰথম কেমেৰা লৈছিল দেই সি প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ হয় তো সি প্ৰথম কেমেৰা লৈছিল DSLR তেতিয়া মই গম পাইছোঁ DSLR কি হয় এইটোৰে যে ভিডিঅ' বনালে আৰু ভাল হয় তাৰপাছত আমি গ'লোঁ নদীৰ পাৰলৈ আমাৰ পাছফালে থকা নদীৰ পাৰলৈ গ'লোঁ পাৰত গৈ এটা ভিডিঅ' শ্বুট কৰিলোঁ মানে জাম্পৰ ভিডিঅ' আৰু সেই ভিডিঅ'টো তেতিয়াৰ পৰা আজিলৈকে মোৰ বেষ্ট ভিডিঅ' হৈ আছে মানে মোৰ লাইফৰ আটাইতকৈ ভাল লগা ভিডিঅ'টো সেইটোৱে আগলৈ চাগে আৰু ভাল বনাম কিন্তু বৰ্তমানলৈ এইটো এটা মানে বহুত ভাল লাগে ভিডিঅ'টো আৰু সেই ভিডিঅ'টো তোমাক দেখাই আছোঁ প্লে কৰি তো চোৱা চাই পেলাই কমেণ্টত জনাবা কেনেকুৱা আছিল Hasilo khamita khumoroni lora dite okasuni khoni monere ubukisa lora dire gitka Hasilo khamita khumoroni lora dite okasuni khoni monere ubukisa lora dire gitka Saya hoya hai baar ka hoje dito kotne lage hi kore khopnot ana hai ka hoje tumar kotha bhabile jana juna uposin kore তো তেনেকৈ এতিয়া ইউটিউবত আহিলোঁ আৰু ইউটিউবত প্ৰায় ভিডিঅ' দি আছোঁ 2 মাহ হৈ গ'ল তোমাৰ ভিডিঅ'বোৰ চাবা কেনেকুৱা লাগিছে কিন্তু মেইন কথা মোৰ হ'ল ভিডিঅ' বনাই ন মোৰ ভাল লাগে ভিডিঅ' বনোৱা মানে সৰুৰ পৰা যিহেতু ভিডিঅ' বনাই আহিছোঁ ন তো সেই ভিডিঅ' বনোৱাই হ'ল মোৰ এটা ইণ্টাৰেষ্ট মানে তো ভাল লাগে কিন্তু এতিয়া নাজানো মই ইয়াত ইউটিউবত ছাকচেছ হওঁ নহওঁ কি হয় কি নহয় কিমান ছাবস্ক্ৰাইবাৰ হয় বাঢ়ে নাবাঢ়ে তো সেইবিলাক মই ইমান নাজানো কিন্তু মোৰ ভাল লাগে ভিডিঅ' বনাই সেইকাৰণে মই এই কামটো কৰি আছোঁ আৰু মোৰ চেনেলটো মাত্ৰ 2 মাহ হৈছে খোলা তো এতিয়া বৰ্তমান ক'বলৈ গ'লে 100-150 মান ছাবস্ক্ৰাইবাৰ হৈছে আৰু কিন্তু সেয়ে যিকেইজনে চাইছে ন যিকেইজনে চাইছে যিকেইজনে লাইক কৰিছে এটা কমেণ্ট দিছে মানে সেইটোৱে বহুত মোৰ ইমান নালাগে যে 1000 মানুহে চাওক ইমান মানুহে চাওক এইবিলাক মোৰ লগত কিবা নাই আৰু যোনজনে চাই ন সি ফিল কৰিব লাগে অলপ যে অলপ বেলেগ কিবা এটা কৰিছোঁ তো চেষ্টাটো কৰিছোঁ ন মেইন কথা ছাকচেছ কোনো সেইটো পিছৰ কথা কিন্তু চেষ্টাও যদি নকৰোঁ ন তো সেই বস্তুটোহে ইম্পৰ্টেণ্ট চেষ্টা কৰিছোঁ
তাকে এতিয়া ভিডিঅ'বোৰ বনাই গৈ আছোঁ তোমাৰ কেনেকুৱা লাগে কি লাগে জনাবা আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' তো মইতো প্ৰায় এনেকুৱা ব্লগ অলপ ট্ৰেভেল চিনেমেটিক টাইপৰ এই বস্তুটো মোৰ ইণ্টাৰেষ্ট আছে অলপ মিউজিকৰ লগত মানে তো সেইটোৱে কৰিব ট্ৰাই কৰি আছোঁ চাই থাকিবা আগলৈ ভিডিঅ'বোৰ তো কমেণ্ট দি যাবা কেনেকুৱা লাগে কাৰণ তোমাৰ এটা কমেণ্ট তোমাৰ বাবে এটা নৰ্মেল বস্তু হ'ব পাৰে আৰু মোৰ বাবে এটা সাহস হয় উৎসাহ হয় তো সেই বস্তুটো যদি দিয়া ন তো অবভিয়াছলি অলপ হ'লেও উৎসাহ পাওঁ অলপ হ'লেও মানে নিজক পুছ কৰিব পাৰোঁ আৰু অলপ ভালকৈ বনাবলৈ তো সেই বস্তুটো লগতে আগবাঢ়ি যোৱা জীৱনত লাইফত নিজৰ যোনটো সপোন আছে তাক ফ'ল' কৰা চেষ্টাটো কৰা মেইন কথা Alas,